এখন গাঁৱত এহাল খৰিকটীয়া আছিল। তেওঁলোক অতি দুখীয়া আছিল আৰু এটা সৰু জুপুৰিত বাস কৰিছিল। ওচৰৰে হাবি এখনৰ পৰা দুমুঠি খৰি সংগ্ৰহ কৰি এমুঠি নিজৰ বাবে ৰাখিছিল আৰু এমুঠি বজাৰত বিক্ৰী কৰিছিল। আহক দাদা, শুকান খৰি লৈ যাওক। 100 টকা বঢ়িয়া দাদা, শুকান খৰি লৈ যাওক। এনেদৰে তেওঁলোকে কোনোৰকমে নিজৰ ভাত মুঠি মোকলাইছিল। এদিন তেনেকৈ দুমুঠা খৰি আনি এমুঠা পাকঘৰত ৰাখি আনটো মুঠা পাছদিনা বজাৰত বিক্ৰী কৰিম বুলি ঘৰৰ এটা চুকত থৈ দিছিল। কিন্তু ৰাতিপুৱা শুই উঠি দেখি চুকত থৈ দিয়া খৰিৰ মুঠাটো নাই। সিহঁতে ভাবিলে কোনোবাই চুৰ কৰি নিলে নেকি। কিন্তু তেনেদৰে একেৰাহে 4 দিন খৰিৰ মুঠা হেৰাল। সেয়েহে সিহঁতৰ চিন্তা হ'ল। ভাবি গুণি একো উৱাদি নাপাই সিহঁতে এটা বুদ্ধি পাঙিলে। পঞ্চম দিনা ৰাতি খৰিকটীয়াজনে খৰিৰ মুঠাটোৰ ভিতৰতে মনে মনে লুকাই থাকিল। মাজৰাতি তেওঁ দেখিলে যে আকাশৰ পৰা এডাল দীঘল ৰছী নামি আহিছে আৰু ৰছীডালে খৰিৰ মুঠাটোৰ সৈতে তাকো বান্ধি লৈ ওপৰলৈ উঠাই নিছে। গৈ সি স্বৰ্গত উপস্থিত হ'লগৈ। স্বৰ্গ পোৱাৰ লগে লগে স্বৰ্গৰ ৰজা ইন্দ্ৰদেৱতাই খৰিৰ মুঠাটোৰ ওচৰত চাপিবলৈ ধৰিলে। খৰিৰ মুঠাটোৰ গাঁঠিটো ইন্দ্ৰদেৱতাই খুলি থকাৰ লগে লগে বুঢ়াক দেখা পালে আৰু ইন্দ্ৰদেৱতাই বুঢ়াক সুধিবলৈ ধৰিলে। অন্য খৰিকটীয়াই মাত্ৰ এমুঠাহে খৰি কাটে, তুমি সদায় কিয় 2 মুঠাকৈ খৰি কাটা? আমি বৰ দুখীয়া মানুহ প্ৰভু, 2 মুঠা খৰি সংগ্ৰহ কৰি অলপ নিজৰ ব্যৱহাৰৰ কাৰণে ৰাখো আৰু বাকীখিনি বজাৰত বিক্ৰী কৰি খোৱাৰ কাৰণে যোগাৰ কৰো। তোমালোকৰ কথা জানো মই বৎস, তোমালোকে বৰ কষ্ট কৰি জীৱন নিৰ্বাহ কৰি আছা। এতিয়া মই তোমালোকক এনেকুৱা এটা উপহাৰ দিম, যাৰ সহায়ত তুমি আহিবলগীয়া দিনকেইটা অতি সুখেৰে জীৱন যাপন কৰিব পাৰিবা। ইন্দ্ৰদেৱতাৰ কথা শেষ হোৱাৰ লগে লগে কেইগৰাকীমান স্বৰ্গৰ পৰি খৰিকটীয়াজনৰ ওচৰলৈ উৰা মাৰি আহিলে আৰু বুঢ়াক এডোখৰ চিকমিকিয়া ঠাইলৈ লৈ যাবলৈ ধৰিলে। তাত সোমোৱাৰ লগে লগে বুঢ়া অবাক হ'ল। চকুত চাপ মাৰি ধৰা হীৰা মণি মুকুতা টকা সোণ আদি দেখি বুঢ়া আনন্দত জঁপিয়াবলৈ ধৰিলে। বুঢ়া আনন্দত আত্মহাৰা হ'ল আৰু মূল্যৱান ৰত্নৰে ভৰি থকা আটাইতকৈ ডাঙৰ বাকচটো বুঢ়াৰ পচন্দ কৰিলে আৰু বাকচটো ল'বলৈ বুঢ়াই বাকচটোৰ ওচৰলৈ দৌৰ মাৰিলে। বুঢ়াই বাকচটো নিব যোৱাৰ লগে লগে পৰিকেইজনীয়ে বাকচটো নিব নোৱাৰা বুলি ক'লে আৰু বুঢ়াক এটা যাদুৰ মোনা দিম বুলি ক'লে। যাদুৰ মোনাটোত যিয়ে বস্তু নথব কিয় বুঢ়াই সকলো বস্তু বুঢ়াৰ দুগুণ হ'ব। স্বৰ্গৰ পৰীৰ কথা মতেই বুঢ়া এটাক স্বৰ্গৰ পৰীৰ পৰা খালী মোনা ল'লে আৰু সেই খালী মোনাটো লৈ বুঢ়াই পুনৰ ৰছীৰে মৰ্তলৈ নামি আহিলে। ঘৰলৈ আহি সি ঘৈণীয়েকক সকলো কথা বিৱৰি ক'লে আৰু মোনাটো পত্নীৰ হাতত তুলি দিলে। যাদুৰ মোনাটো পাই বুঢ়া-বুঢ়ী আনন্দত গীত গাই নাচিবলৈ ধৰিলে। সিহঁতে প্ৰতিদিনে অলপকৈ টকা মোনাটোত ভৰাই দি বহুত টকা গোটালে। সেই টকাৰে তেওঁলোকে এটা ধুনীয়া অট্টালিকা গঢ়িলে। ঘৰৰ প্ৰয়োজনীয় সকলো বস্তু কিনি আনিলে। তেওঁলোক এতিয়া ঘৰতেই কাম বন নকৰাকৈ জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে। এইফালে বুঢ়াই যাদুৰ মোনা পোৱা খবৰটো চাৰিওফালে বিয়পি পৰিল। মানুহৰ মাজত আলোচনা হ'বলৈ ধৰিলে। বাতৰিটো সেই গাঁৱৰে ৰজাজনৰ কাণতো পৰিল। ৰজাই কথাটো গম পোৱাৰ লগে লগে চিপাহী এজন লৈ বুঢ়াৰ ঘৰত উপস্থিত হ'ল আৰু বুঢ়াক ক'বলৈ ধৰিলে, ঐ বুঢ়া, তোৰ যাদুৰ মোনাটো মোৰ হয়, ভালে ভালে মোনাটো মোক দিয়া। ৰজাৰ কথা শুনাৰ লগে লগে বুঢ়াই মোনাটো নিদিওঁ বুলি ক'লে আৰু তেওঁলোকক ঘৰৰ পৰা ওলাই যাবলৈ ক'লে। ঘৰৰ পৰা ওলাই যাবলৈ কোৱাৰ লগে লগে চিপাহীজনে বুঢ়াক বেয়াকৈ মাৰ-ধৰ কৰিলে। অৱশেষত ৰজা আৰু চিপাহীজনে বুঢ়া-বুঢ়ীক ৰছীৰে বান্ধি থ'লে আৰু যাদুৰ মোনাটো লৈ তেওঁলোক ওলাই গুচি গ'ল। ৰজাজন বৰ মূৰ্খ আৰু অহংকাৰী স্বভাৱৰ আছিল। মোনাখন আগত ৰাখি মোনাখনৰ পৰা কি বিচাৰিব ৰজাই ভাবিব ধৰিলে। ৰজাই ভাবিলে, মোনাৰ ভিতৰত চাগে বহুত মণি মুকুতা আছে। যদি মই তাত সোমাই যাওঁ তেন্তে একেবাৰতে সকলোবোৰ মণি মুকুতা মই উলিয়াই আনিব পাৰিম। এইবুলি ভাবি ৰজাই মোনাখনৰ ভিতৰত জাপ দিলে। অলপ সময়ৰ পিছত মোনাটোৰ পৰা ৰজাৰ দুগুণ হৈ 2টা ৰজা ওলাল। এতিয়া সিহঁতৰ মাজত ৰজাৰ আসনক লৈ টনা-অজৰা লাগিল। এজনে কয় মই ৰজা, আন এজনে কয় ময়ো ৰজা।
দুয়োজনৰ মাজত তুমুল যুদ্ধ হ'ল আৰু অৱশেষত দুয়োজন ৰজাৰে মৃত্যু হ'ল। গতিকে বন্ধুসকল আজিৰ কাহিনীটো আছিল এইখিনিয়ে। কাহিনীটো চাই কেনে পালে নিশ্চয় আপুনি কমেণ্ট ছেকশ্যনত জনাব বুলি আশা ৰাখিছোঁ।